টেকন'লজি ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ এটা ইম্পৰ্টেণ্ট টপিকছ হ'ল অসমৰ যিসকল ব্যক্তি আছে, অসম তথা ভাৰতৰ বিভিন্ন দিশত তেখেতসকলে নানান ধৰণৰ অৰিহণা যোগাইছিল বা নানান ধৰণৰ এৱাৰ্ড লৈ আহিছিল বা বিভিন্ন দিশত এপইণ্টমেণ্ট পাইছিল। সৰ্বপ্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ সন্মানো পাইছিল। তো এনেকুৱা বহুত ধৰণৰ অসমীয়া ব্যক্তিসকলৰ সাৰমৰ্মখিনি মই ইয়াত খণ্ড নম্বৰ 3 বা পাৰ্ট নম্বৰ 3ত মই আলোচনা কৰিম। 1ৰ পৰা মই 4 নম্বৰলৈকে, 1ৰ পৰা পাৰ্ট নম্বৰ 4লৈকে এতিয়ালৈকে মই প্ৰশ্ন যোগাইছোঁ। তো নেক্সট মই চেষ্টা কৰি আছোঁ যিখিনি দিব পাৰোঁ। মই চিলেবাছ ৱাইজ প্ৰশ্ন দি থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। আৰু যদি কিবা আপোনালোকৰ ইম্পৰ্টেণ্ট টপিকছ লগা থাকে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব। হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপত আপোনালোকে এড হ'ব। ইনষ্টা আছে, ইউটিউব আছে, ফেচবুক পেজো আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। তো বলক পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু 1917 চনত শিৱসাগৰত। এনেকুৱা হৈ পৰে যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। আৰু কিমান চনত অসম সাহিত্য সভা হৈছিল? সভাপতিৰ আসন লাভ কৰিছিল 1917 চনত বা 1917 চনত অসম সাহিত্য সভাৰ সভা স্থাপন হৈছিল, এনেকৈ হ'ব পাৰে। বা ক'ত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? এইটো হ'ব শিৱসাগৰত হৈছিল। তো এনেকৈ মই 3টা কুৱেশ্যন ইয়াতে আপোনালোকে নিজে মেকিং কৰিব। 3টা উত্তৰ মই দি দিছোঁ। নেক্সট আছে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ, ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আছিল। আৰু এইটো হৈছে 1947 চনৰ পিছত। আৰু 1947 চনৰ আগত যিটো আছিল সেইটো আছিল প্ৰধানমন্ত্ৰী। যদি এতিয়া আমি হয়তো কওঁ যে অসমৰ প্ৰধানমন্ত্ৰী, তেনেহ'লে মানুহে ভাবিব যে এইটো আমি ভুল কৈ আছোঁ। একচুৱেলি এইটো ভুল নহয়। 1947 চনৰ আগত যিটো আছিল সেইটো মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে। সেইটো আপোনালোকে মোৰ প্লেলিষ্টত গৈ চাব, মই সেইটো বনাইছোঁ। সেই বিষয়েও বহুত কেইটামান প্ৰশ্ন আছে, আপোনালোকে চাই ল'ব। তো আজি যিটো আছে সেইটো মই কৈ আছোঁ। বা আজিৰ কুৱেশ্যন যিটো আছে এইটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। তো নেক্সট কুৱেশ্যন হৈছে যে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? এইটো হ'ব নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। কুৱেশ্যন নম্বৰ 4ত আছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল? ফাইনেন্স মিনিষ্টাৰ আছিল অজন্তা নেওগ, অৰ্থাৎ এতিয়াও আছে, মানে প্ৰেজেণ্ট বুলি লিখিলেও ভুল নহ'ব, বৰ্তমানলৈকে আছে। তো 5 নম্বৰত আছে প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম কি আছিল? প্ৰিয়তমৰ চিঠি। মনত ৰাখিব, এইবিলাক আহিয়ে থাকে সচৰাচৰ। নেক্সট কুৱেশ্যনত আছে আৰু অসমীয়া ছনেট কবি আছিল হেমচন্দ্ৰ গোস্বামী। এইটো মনত ৰাখিব যে প্ৰথম অসমীয়া ছনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী। 7 নম্বৰত আছে যে আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতী। মনত ৰাখিব। 8 নম্বৰত হৈছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটখনৰ নাম কি আছিল? কি আছিল? শকুন্তলা। আৰু শকুন্তলা কালিদাসে ৰচনা কৰিছিল আৰু 1991 চনত এইটো প্ৰকাশ পাইছিল, ৰিলিজ হৈছিল। অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। এইটো হয়তো আমি চবেই জ্ঞাত হৈ আছোঁ। কুৱেশ্যন নম্বৰ 10ত আছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। আৰু অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। এইটো 1948ত এষ্টাব্লিছ হৈছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 12ত আছে অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? আছাম ট্ৰিবিউন। আছাম ট্ৰিবিউন হৈছে প্ৰথম অসমৰ ইংৰাজী দৈনিক বাতৰি কাকত, মনত ৰাখিব। নেক্সট কুৱেশ্যনত আছে যে প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? অৰুণোদয়। আৰু এই অৰুণোদয় 1946ত
নহয় 1846 চনত প্ৰকাশ পাইছিল আৰু এইটোৰ সম্পাদনা কৰিছিল অৰুণোদয় সম্পাদনা কৰিছিল ডক্টৰ নাথান ব্ৰাউনে কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 আছে প্ৰথম অসমীয়া এইটো হ'ব ছপা ইয়াত হোপা হৈ আছে ছপা পুথিখনৰ নাম কি ধৰ্ম পুস্তক আত্মাৰাম শৰ্মাই 1913 চনত প্ৰকাশ কৰিছিল নেক্সট কুৱেশ্চন হৈছে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ইয়াৰংগম আৰু ইয়াৰংগমে কোনে ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰিছিল কুৱেশ্চন নম্বৰ 16 কোৱা হৈছে অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি গড়জেউতি মনত ৰাখিব গড়জেউতি কুৱেশ্চন নম্বৰ 17 আছে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি এটো হ'ল বনফুল আৰু বনফুল ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই আৰু এই বনফুলৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্চন 18 নম্বৰ অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি লৰা বন্ধু সম্পাদক আছিল কৰুণাবিৰাম বৰুৱা কুৱেশ্চন নম্বৰ 19 আছে তথা আজি লাষ্ট কুৱেশ্চন প্ৰথম কথা কবিতা ৰচক আছিল কোন আছিল যতীন্দ্ৰনাথ দুৱৰা তো বন্ধুসকল আজি এখিনি আছিল আৰু নেক্সট পাৰ্ট মই লৈ আহিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন নতুন ভিডিঅ'সমূহ আপডেট দিয়াৰ লগে লগে বা নটিফিকেশ্যন আপোনালোকে সোনকালে যাতে পাই যায় তাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কিবা যদি ইম্পৰ্টেণ্ট কোনো সাবজেক্টৰ বিষয়ে জানিবলৈ থাকে তেনেহ'লে মোক কমেন্ট কৰি জনাব আৰু মোৰ ইউটিউব চেনেল আৰু এটা আছে NS আদৰ্শ বিদ্যাপীঠ ফেচবুক পেজো আছে আপোনালোকে তাত ফলো কৰিব মোক ফলো কৰি আপোনালোকৰ যিখিনি কন্টেন্ট বা ভিডিঅ' বা কুৱেশ্চন লাগা থাকে তেনেহ'লে মোক জনাব বা PDF লাগিলে মোক কমেন্ট কৰি জনাব মোৰ WhatsApp নম্বৰ দিয়া আছে ওপৰত 9577852498 ইয়াতে আপোনালোকে মেছেজ কৰি জনাব পাৰে এটো টেকন'লজি ইনফো চেনেলৰ নামেদি এটা ফেচবুক পেজো আছে ইনষ্টাগ্ৰাম পেজো আছে প্লাস WhatsApp গ্ৰুপো আছে আপোনালোকে এড হ'ব তো আজিৰ কাৰণে এখিনি থ্যাংক ইউ